এয়া ঘৰৰ পৰা ওলাই আহিছোঁ আজি বহু দিনৰ মূৰত টমটম গাড়ীত এনেদৰে ফুৰিবলৈ যাম লগত আছে মোৰ মা খুৰী দুগৰাকী ভণ্টি এজনী আৰু অকণমানি ভাইটি এটা আৰু সকলোতকৈ আমাৰ মেইন ড্ৰাইভাৰ খুৰা আহকচোন তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি এতিয়া আমাৰ গাঁৱৰ ৰাস্তাটো পাৰ হৈ মেইন ৰাস্তা পাইছোঁহি আৰু আমি এনেদৰে গৈ আছোঁ আচলতে মাহঁতৰ লগত খুৰীহঁতৰ লগত ফুৰিবলৈ যোৱাৰ মজাটোৱে অলপ বেলেগ কাৰো লগতেই নিমিলে সেইবাবে আজি খুব সুখী ভাবিলোঁ ভিডিঅ' এটাকে কৰি দিওঁ আপোনালোকে উপভোগ কৰক আমিনো ক'ত যাম এতিয়া ভণ্টিক মোবাইলটো ধৰিবলৈ দি মই উঠিছোঁ আচলতে আমি যি কাছমাৰী যাম কাছমাৰীত আমাৰ আইতা এগৰাকী আছে আৰু আইতাৰ গাটো বৰ ভাল নহয় ভাবিলোঁ মাত এষাৰ লগাই থৈ আহোঁগৈ আইতাক সেইবাবে ওলাই আহিছোঁ আৰু আমি যাওঁতে দেখি যোৱা সেউজীয়া পথাৰ এই প্ৰাকৃতিক পৰিৱেশ আপোনালোককো দেখাই যাম আপোনালোকেও উপভোগ কৰিব আমাৰ লগতে ইয়াত দেখিছে নহয় কিমান ধুনীয়া সেউজীয়া পৰিৱেশ চাওকচোন কেনেকৈনো ভিডিঅ' নকৰাকৈ থাকিব পাৰোঁ নহয় জানো সেইবাবে ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ কোনো প্লেনিং নাছিল কিন্তু ইমান ধুনীয়া পৰিৱেশ দেখি ৰখিব নোৱাৰিলোঁ আৰু এয়া আমাৰ ড্ৰাইভাৰ খুৰা পূৰা ব্যস্ত গাড়ী চলোৱাত আৰু আমাৰ মাহঁত খুৰীহঁত পূৰা কথাত ব্যস্ত পুৰণি কালৰ কথা উলিয়াই হাঁহি আছে আৰু ময়ো শুনি শুনি গৈ আছোঁ এয়া আমাৰ ভাইটিটো অকণমানি আজি খোৱাত ব্যস্ত তাক আজি কোনে পায় আৰু এয়া আমাৰ মা এনেদৰে আমি গৈ আছোঁ মনটো খুব ভাল লাগিছে কাৰণ কাহানিও নোযোৱা ঠাই এডোখৰলৈ গৈছোঁ ন আৰু যিহেতু ৰাস্তাটো বহুত ভাল হয় সেইটো কাৰণে খুব ভাল লাগিছে পাছলৈ কি হয় নাজানো আৰু এতিয়া খুব ভাল লাগিছে গৈ দেই মাহঁতৰ খুৰীহঁতৰ খেতিৰ সমস্যাৰ কথা মানে কি আৰু সকলো নিজৰ নিজৰ কথাত ব্যস্ত আৰু মই পূৰা ভিডিঅ' কৰাত ব্যস্ত Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways. Till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. মইতো উঠিবই লাগিব কাৰণ মই উঠিলে কেনেকৈ হ'ব ন যিহেতু মোৰ ভিডিঅ' মোৰ ব্লগ মোৰ চেনেল সেইটো কাৰণে ভণ্টিক মোবাইলটো দি কৈছে এবাৰ মোক উঠা আৰু দেখিছেনে মই কি ফটোৱা কৰি গৈছোঁ আৰু গোটেইখন মানে সেউজীয়া আৰু সেউজীয়া দেখিছেনে আকাশখনৰ সৈতে কিমান ধুনীয়া লাগিছে আৰু আমি এনেদৰে গৈ আছোঁ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি কৰি হাঁহি দেখিছেনে মোৰ কিমান মোৰ ভাল লাগিছে আজি গৈ ফুৰিবলৈ তাত কি হয় নাজানো কিন্তু এতিয়া বৰ্তমান ভাল লাগিছে আপোনালোককো দেখাই যাম মাহঁতেও মানে সেউজীয়া পৰিৱেশ দেখি ৰখিব পৰা নাই আৰু সেইজন ককা এনেদৰে ৰাস্তাত যাক পাওঁ সকলোকে উঠাই আহিছোঁ আৰু ভিডিঅ'ত Through the highways, till my shadow turns to sun rays. And on we'll go
শেহতীয়া খেতি বৰষুণ নাই কাৰণে পানী সিঁচি খেতি কৰিবলগীয়া হৈছে। আমাৰ কিন্তু সোনকালেই ৰুই হ'ল। সৌটো মহ, আজি বহুদিনৰ মূৰত মহ দেখিলোঁ। আজিকালি মানুহবোৰে মহ নোপোহাই হৈছে। পথাৰখন চোৱা কিমান ঘাঁহেৰে ভৰি আছে আৰু গৰুবোৰে ইয়াত চৰি খুব ভাল পাইছে। আজিকালি ঘাঁহ পাবলৈ নাইকিয়া হৈছে। এইটো কিমান ডাঙৰ ফিচাৰী চাওকচোন, বহুত মাছ আছে চাগে দেই। আৰু পানী কিন্তু উপচি আছে ফিচাৰীটোত। মানুহবোৰে ইয়াত থাকিবলৈ ঘৰ বনাই লৈছে, চাগে মাছ ধৰে সম্ভৱ। ইমান ডাঙৰ ফিচাৰী আপোনালোককো দেখাইছোঁ। অলপ নামিবলগীয়া হ'ল, মানে আগত দলং বনাই আছে, সেইটো কাৰণে গাড়ীখন যাবলৈ অলপ কষ্ট হ'ব কাৰণে আমি নামি দিলোঁ আৰু খুৰাই গাড়ীখন এতিয়া আগবঢ়াই নিব আৰু আমি সেই আগত উঠিমগৈ। এয়া মানুহবোৰে দলঙৰ কাম লাগি আছে। এতিয়া মাহঁত গৈ আছে আৰু এইখন দলং পাৰ হৈছোঁ, বাঁহৰ দলং হয়। আগত খুৰী আৰু পাছে পাছে আমি এনেদৰে গৈ আছোঁ আৰু আকৌ টমটম গাড়ীত উঠিমগৈ। তাৰপিছত পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিম। মোৰ মুখত আজি তামাম হাঁহি। সদায় যদি এনেদৰে ফুৰিবলৈ পালোঁহেঁতেন, কিন্তু সদায়তো নোৱাৰোঁ ন ফুৰিবলৈ যাবলৈ। সেইটো কাৰণে আজিৰ দিনটো বিশেষ, আপোনালোককো দেখাইছোঁ আৰু এনেদৰে আমি গৈ আছোঁ। Hold me close till I get up. সৌখন দেখিছেনে কিমান ধুনীয়া পাহাৰ, নগা পাহাৰ বুলি কয়। আমাৰ ঘৰৰ ওচৰতে আমি যোৱা ৰাস্তাটোৰ পৰা খুব ধুনীয়াকৈ ওলাই আছে পাহাৰখন। ঘৰৰ ওচৰত যদিও মই কিন্তু গৈ পোৱা নাই পাহাৰলৈ। তাৰপাছতে চাওকচোন পদুম ফুল, বহুদিনৰ মূৰত পদুম ফুলৰ পুখুৰী দেখি একদম পাগল হৈ গৈছোঁ। ভিডিঅ' নকৰি থাকিবই নোৱাৰিলোঁ। চাওকচোন কিমান ধুনীয়াকৈ কলি মেলি আছে পদুম ফুল। ছিঙিবলৈ মন গৈছিল, কিন্তু ক'তনো ছিঙিব পাৰিম আৰু আমি এনেদৰে গৈ আছোঁ। এইখন বাগান, এবাৰ বাগান পালোঁহি। এয়া সেউজীয়া কুমলীয়া পাত আৰু আমি তাৰ মাজে মাজে গৈ আছোঁ। চাৰিওফালে মাত্ৰ সেউজীয়া সেউজীয়া আৰু সেউজীয়া। চাওকচোন, আচলতে যেতিয়া পথাৰবোৰ শস্যই ভৰি পৰে, তেতিয়া মানে সেই সেউজীয়া ভৰি প্ৰকৃতিৰ ৰঙেই, প্ৰকৃতিৰ পৰিৱেশেই শুৱনি কৰি পেলায়। সেইটো কাৰণে বেছি ধুনীয়া লাগিছে এই সেউজীয়া পৰিৱেশটো। Hold me close till I get up. Time is barely on our side. ক'ত গৈছোঁ এতিয়া? ক'ত গৈছোঁ আমি? ক'ত গৈছোঁ আমি? নগা পাহাৰ যাম। নগা পাহাৰ। Melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go through the wastelands.
rise, and on we'll go, through the wastelands, through the highways, and on we'll go. কৈছিলোঁ নহয় ৰাস্তাটো অকণমান বেয়া বুলি আগলৈ এয়া দেখিছেনে হেল্লেও হেঁচা কৰি গৈ আছোঁ আৰু কি ক'ব ওলাই আহিছোঁ এতিয়া যাবই লাগিব এনেদৰে গৈ আছোঁ আৰু ঠেলা হেঁচাকৈ দেই See the horizon, turn us to thousands, and we'll grow in অকণমান নামিবলগীয়া হ'ল ৰাস্তাটো আৰু অকণমান বেয়া সেইটো কাৰণে আৰু খোজকাঢ়ি গৈ আছোঁ এয়া চাওকচোন কিমান ধুনীয়া ঘাঁহ নহয়নে আৰু এইকেইটা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কাছমাৰী ৰজাবাৰীৰ এখন হিষ্টৰিকেল প্লেচো হয় মানে য'ত পুৰণি কছাৰী ৰজাসকলৰ কিছুমান কীৰ্তিস্তম্ভ মানে সমল ৰৈ যোৱা সমলবোৰ ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ৰজাবাৰী পাৰ্ক বুলিও আপোনালোকে চাগে শুনি পাব আচলতে বাকীবোৰ পাৰ্কতকৈ অলপ পৃথক হয় কাৰণ ইয়াত ঐতিহাসিক কিছুমান কীৰ্তিস্তম্ভ আছে সেইটো কাৰণে খুব ধুনীয়াকৈ সজাই ৰাখিছে ফুলৰ পুলি গছৰ পুলি এনেধৰণে ধুনীয়াকৈ সজাই ৰাখিছে মই আঁতৰৰ পৰাহে আপোনালোকক দেখাব পাৰিম আজি মানে টাইম নহয়গৈ ইয়াত সোমাবলৈ সেইটো কাৰণে আপোনালোকক মই এনেদৰে আঁতৰৰ পৰাই ভিডিঅ' কৰি দেখাইছোঁ যদিহে কেতিয়াবা আহোঁ ইয়ালৈ তেতিয়া ভালদৰে আপোনালোকক দেখাব পাৰিম মই আজিলৈকে অহা নাই ইয়ালৈ শুনিছোঁ বহু দূৰ দূৰণিৰ পৰা আহে এই ৰজাবাৰী পাৰ্কখন চাবলৈ এভাগ নামঘৰ হয় আৰু এই নামঘৰৰ ওচৰতে সেই পুৰণি কীৰ্তিচিহ্ন মানে কছাৰী ৰজাসকলৰ এই স্থাপত্য ভাস্কৰ্যবোৰ এনেদৰে সজাই ৰাখিছে খুব চাফ চিকুণকৈ ৰাখিছে খুব ভাল লাগিছে এয়া মানুহ আছেই দেখিছেনে ফটো চটো মাৰিবলৈ আহে খুব ধুনীয়া পৰিৱেশ কাৰণে এয়া চাওকচোন কিমান ধুনীয়া আৰু এইখন দয়াং নদী হয় শুনিছেই চাগে আপোনালোকে এইখনেই হয় দয়াং নদী ময়ো দেখা নাই আজিহে দেখিছোঁ ওচৰলৈ যাব নোৱাৰোঁ সেইটো কাৰণে আঁতৰৰ পৰাই দেখাইছোঁ ভিডিঅ' কৰি এয়া আহি অৱশেষত পাইছোঁহি আৰু বেলিও পৰিবই হ'ল আৰু আমিও ঘৰমুৱা হৈছোঁ এতিয়া কিছুমান পৰিৱেশ আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো মই এই সেউজীয়া পৰিৱেশটো দেখাবলৈহে বনাইছিলোঁ আচলতে সেইটো কাৰণে সেইবোৰ দেখুওৱা নহ'ল আজিলৈ আহিছোঁ ধন্যবাদ সকলোৱে চাব